ভণ্টি ঘৰত আছে নাই বাৰু? তাইতো মই আহোঁতে স্কুল গ'ল। কেলে সুধিছ ন? সেই ভণ্টি বোলে ল'ৰা এটাৰ লগত এই গাড়ীত বোলে উঠি গৈছে। মোৰ সেই লগৰ এজনীয়ে দেখি পেলাই মোক ফোন কৰি কৈছে আকৌ। সঁচাকে নেকি? মোক সেই লগৰজনীয়ে মিছাকে ক'ব নেকি বাৰু? তই সেই সোনকালে খবৰটো লচোন বাৰু। কি হ'ল মাইনা? বৰ মনটো মাৰি আছে যে, আৰু কিবা চিন্তাত থকা নিচিনা লাগিছে। কি হ'ল? ৰবা, সি মোৰ লগৰ এজনীয়ে ফোন কৰি ক'লে এই মোৰ ভণ্টি বোলে স্কুলৰ পৰা বোলে এই বেলেগ ল'ৰা এটাৰ লগত উঠি গৈছে নহয় বোলে গাড়ীত। এতিয়া সেই মাক ফোন কৰিছোঁ, মায়ে বোলে সেই বজাৰলৈ গৈছে। এতিয়া খবৰটো লৈ ৰ'বাচোন, কোনোবা ল'ৰাৰ লগত গুচি গ'ল নেকি বাৰু? হয় নেকি? নহ'বও পাৰে, ৰ'বাচোন। যদি হয় কিন্তু বৰ বেয়া কাম কৰিছে দেই তাই এইটো। তাকে তাই কিনো কৰিব বিচাৰে জানো। মায়েও এখন বেমাৰ চেমাৰ হৈ আছে। তাই জানো সেই ভালপোৱা চালপোৱা ল'ৰা আছিলে জানো, তুমি জানা? সেই ল'ৰা এটা ভাল পায় বুলি গম পাওঁ, কিন্তু এনেকুৱা কৰিব বুলি গম নাপাওঁ নহয়। কি হ'ব এতিয়া? নহ'লে আমি দুটা যাওঁ বোলাচোন ঘৰলৈকে। ইয়াতে নাযাওঁ ৰ'বাচোন, গম পাই লওঁ কি হৈছে নো। মায়ে এতিয়া বিচাৰি গৈছে। ঠিক আছে, হ'ব দিয়া তেতিয়াহ'লে। ৰ'বাচোন, মায়ে ফোন কৰিছে। হেল্ল' মা, ক। তাই হেনো স্কুল আজি নাই যোৱা হেৰো। গোটেইখনকে স্কুলতে সুধিলোঁ, তাই স্কুল নাই যোৱা নহয় বোলে আজি। কি স্কুল নাই যোৱা যদি ক'লে গ'ল? নাজানো পাই। মোৰ যে কি যে কৰিব মই একো বুজিয়ে পোৱা নাই। এতিয়া ক'ত বিচাৰিম বাৰু? আৰু সেই মোবাইলটো নাই নিয়া নহয়। মোবাইলটো ঘৰত থৈ গৈছে। মোৰ কালি বেংকৰ পৰা উঠাই নিয়া পইচা কেইটকা, সেই কেইটকাও লৈ গ'ল হেৰো। নাই নহয় পইচা এতিয়া এটকাও। তাই চাগে সেই ল'ৰাটোলৈকে গুচি গ'ল। তই গম পাইছনে মা? জানো পাই, একো ভাবিয়ে পোৱা নাই। আৰু ইমাননো ক'তনো বিচাৰিম? গোটেইখনতে বিচাৰিলোঁ এতিয়া। তই সেই বজাৰলৈ গৈছে, তাইক লগত লৈ যাব নোৱাৰিলি? মইনো কেনেকৈ জানো তাই তেনেকৈ কৰিব বুলি। তাই স্কুল যাম বুলি কৈছে আৰু মই বোলো যাওঁ স্কুল, মই বজাৰকেইটাকে কৰি আনোগৈ। গম পালি এতিয়া কি কৰিলে তাই? তাই যে স্কুলো নাই যোৱা, স্কুল যাম বুলি কৈছিলে নহয় মোক। আমি যি ভাবিছোঁ সেয়া নহ'বও পাৰে, গম পাইছ? সেই সোপা ধোৱা এইখিনি বৰ ওলাই আছিলে। সোপা ধোৱাই হৈ দিলে নেকি বাৰু ছোৱালীজনী? সোপা ধোৱা? হয় দে, আমাৰ ইয়াতো সোপা ধোৱা ওলাইছে, গম পাইছনে? কালি বোলে সেই বজাৰত বোলে মাকৰ লগত ছোৱালীজনী গৈছিলে বোলে। তাৰ পৰাই বোলে ছোৱালীজনী লৈ গ'লগৈ নহয়, সৰু ছোৱালীজনী। 5 বছৰমান হৈছিলেহে। এতিয়াতো যাচোন সোনকালে বিচাৰ খোঁচা কৰ যাচোন। নাই মই গোটেইখনতে বিচাৰিলোঁ। স্কুলতো লগৰ ছোৱালীক সুধিলোঁ, বোলে স্কুল বোলে আজি যোৱাই নাই বোলে। পুলিচতে দিওঁগৈ নেকি বাৰু? ছোৱালীজনী যে নাই যে, মই কি কৰিম বাৰু এতিয়া কচোন তই? ছোৱালীজনী সোপা ধোৱাই ধৰি দিলে নেকি বাৰু? ৰচোন তাইতো ইমান বেঙা নহয় দেখোন। ইমান ডাঙৰ ছোৱালীজনী সোপা ধোৱাই কেনেকৈ ধৰি দিব বাৰু? তই পুলিচত দিব নালাগে। ৰচোন সন্ধিয়ালৈকে চাচোন, কিবা খবৰ পাওঁৱে নেকি। কি ক'লে মায়ে? নাই, গোটেইখন বিচাৰিলে বোলে। স্কুল যোৱা নাই আজি। মায়ে বোলে সেই সোপা ধোৱা ওলাইছে বুলি কৈছে। সেই সোপা ধোৱাই বাৰু ইমান ডাঙৰ ছোৱালী ধৰি নিব পাৰিবনে? ইমান দেৰি হ'ল, এতিয়ালৈকেও আহি পোৱা নাই নে? কিমান টাইম ৰখিম বাৰু মই? ঘৰতো চাগে মোক বিচাৰি ফুৰিছে মাহঁতে। পুতুককৈ নগ'লে আকৌ মোক ইয়াতে পাবহি পাই। এইটোৱেনো মইনো কাৰ পৰা ফোন কৰিম এতিয়া? মোবাইলটো নানিলোঁ নহয়। তুমি অহা বহুত টাইম হ'ল নেকি? বহুত টাইম হ'ল আকৌ। ইমান টাইম ৰখিছোঁ, তুমি আহি পোৱাই নাই। ঘৰত চাগে মোক মাহঁতে বিচাৰি ফুৰিছে। যদি ইয়াতে পাইহি কি হ'ব বাৰু? মই আকৌ দূৰৰ পৰা ভাবিছিলোঁ তুমিয়ে আকৌ তোমাৰ মায়ে দেখিবলৈ একে নহয় বোলো, তোমাৰ মায়ে আহিল নেকি? হয় দিয়া। ঘৰত কি বুলি কৈ আহিছা তুমি? ঘৰত একো বুলি কোৱা নাই হেৰো। মায়ে বজাৰলৈ গৈছে। বজাৰলৈ যাওঁতে মই স্কুললৈ যাম বুলি কৈ পেলাই গুচি আহিছোঁ মনে মনে। আজি স্কুল নগ'লো। হয় নেকি? ব'লা এতিয়া বেগেদি ব'লা, নহ'লে ইয়াতে পাবহি। ব'লা ৰ'বা, গাড়ীখন মাতো ৰ'বা। মই আহোঁতে বাৰ লগৰ এজনীয়ে দেখিলে নহয়, গাড়ীখনতে দেখিলে। এতিয়া চাগে বাক ফোন কৰি লগাই দিছে, আৰু চাগে মাহঁতে চাগে বিচাৰি গৈছে। এতিয়া মোৰ স্কুলতো নাই নহয়। হয় নি? ব'লা আৰু বেগটো দিয়া, মই লৈছোঁ দিয়া। ছোৱালীজনী ক'লেনো গ'ল, মই বিচাৰিয়ে পোৱা নাই। দেউতাকলৈ ফোন কৰিছোঁ, দেউতাকেও বোলে বিচাৰি পোৱা নাই। বজাৰত বিচাৰিছে বোলে, টেম্পু ষ্টেণ্ডত বিচাৰিছে, গাড়ীত বিচাৰিছে, ট্ৰেইনতো চাইছে ষ্টেচনত। বিচাৰিয়ে পোৱা নাই। মোক বাৰু এৰি থৈ তাই গ'লগৈ বাৰু। কি হ'ব বাৰু? ক'ৰবালৈ যদি গৈছে বাৰু ভালেই আছে। যদি সোপা ধোৱা ধৰি পেলাই ছোৱালীজনী মাৰি নিয়েগৈ, কি হ'ব বাৰু? আৰু যদি চকু টকু বোলে উলিয়াই পেলাই বোলে ক'ৰবাত বোলে বিকি দিয়েগৈ, ভগৱান, ছোৱালীজনী ভালে ভালে ৰাখিবা আৰু। কোনে ফোন কৰিছে বা চাওঁ ৰ। হেল্ল', কচোন। কিবা খবৰ পাইছ নেকি মা ভণ্টি? নাই পোৱা হেৰো। বাপেও বিচাৰি গৈছে, ময়ো বিচাৰিছোঁ। গোটেইখন নাই পোৱা হেৰো। কি যে হ'ব ভাবিয়ে পোৱা নাই। হ'ব দেচোন, মই বাৰু কিবা গম পালে তোক ফোন কৰি জনাম দে। হ'ব দে। প্ৰিয়া, ভোক লাগিছে নেকি? ঘৰত কি খাই আহিছিলা? ঘৰত মই একো খাই নাই, গম পাইছনে? ৰাতিপুৱা অকল গাখীৰ এগিলাচ খাই আহিছোঁ। বৰ ভোক লাগিছে পাই। তেতিয়াহ'লে কিবা এটা খাই লওঁ ব'লা। ব'লা।
হেৰি মাহঁতে বাহঁতে চাগে তোমাৰ চিন্তা কৰিছে নহয় ফাৰ্ষ্ট তুমি ক'লৈ আহিলা বুলি সেই ফোন এটা কৰি কৈ দিয়া নেকি যে তুমি মোৰ লগত গুচি আহিলা বুলি একেবাৰে কম ৰ'বা আগতে কিবা এটা খাই লওঁ তাৰপিছত অকণ সময় পিছত কোৱা তাৰপিছত কম আৰু ৰ'বা সেই ৰাহুল তুমি আমাৰ ভণ্টি চিনি পোৱা নহয় হয় নাই বাৰু ভণ্টি বাৰু বজাৰত বাৰু গাড়ীত কাৰোবাৰ লগত যোৱা দেখিছা নেকি হয় নেকি দেখিছা নেকি কাৰ লগত গৈছে বাৰু ল'ৰা এটাৰ লগত বাইকত গৈছে নাই তাই আজি মানে সি ঘৰৰ পৰা মনে মনে নাইকিয়া হৈ থাকিলে নহয় বিচাৰি পোৱাই নাই হ'ব বাৰু দিয়াচোন দেই মই মাক ফোনটো কৰি পেলাই কওঁ হয় নেকি তাই সেই ল'ৰাটোৰ লগত গুচি গৈছে বাইকত হয় বাৰু দেই তেতিয়াহ'লে বাৰু ঠিকে আছে মই আকৌ সোপা থোৱা চোপাৰে ধৰি নিছে বুলিয়ে ভয় খাই আছিলোঁ পাই হেৰি মই তোক বাৰু তাই ফোন কৰিলে ক'ম দে আকৌ কোনে ফোন কৰিলে ন হেল্ল' কোননো মা মই কৈছোঁ তই ক'ত আছ বাৰু মা তোক মই গোটেইখন বিচাৰি পাইছোঁ তই ক'লৈ গ'লিগৈ মা মই ল'ৰা এটা ভাল পাই আছিলোঁ তোমাক মই কৈছিলোঁ দেখোন আৰু সেই মই এতিয়া একেবাৰে গুচি আহিছোঁ তাৰ লগত কি আমি ভালকে বিয়া পাতি দিলোঁ হয় নহয় তই কেলে তেনেকুৱা কাম কৰিলি বাৰু এতিয়া মানুহৰ আগত আমি কেনেকৈ মুখ ওলাম তই কোৱাচোন তই বাৰু এনেকৈ যাব লাগেনে কাকো নোকোৱাকৈ নহয় মা একেবাৰে আমি গুচি আহিলোঁ আৰু মন্দিৰতে বিয়াখন পাতিলোঁ প্লিজ আমাক বেয়া নাপাবা ক্ষমা কৰি দিবা আমাৰ হাতত একো উপায় নাছিলে বাৰু এতিয়া তহঁতি ক'ত আছ আমি এতিয়া গুৱাহাটী পালোহি মা আৰু যোৱাটোৱে কি কৰে মানে যোৱাই প্ৰাইভেট কোম্পানীটোত চাকৰি কৰে মা ঠিক আছে দে ভালকৈ থাকিবি মা তই নহ'লে ঘৰখন বৰ খালী খালী লাগিছে জাননে মোৰো ভাল লগা নাই জানানে মা তোমালোকৰ পৰা আঁতৰি আহি পেলাই কিন্তু কি কৰিম কোৱা হ'ব দে দুখ নকৰিবি দে হ'ব দে ৰাখিছোঁ মই বায়েৰকো কথা এষাৰ কওঁ হা হেল্ল' মা কোৱা কিবা খবৰ পাইছা নেকি ফোন কৰিছিলে তাই বোলে ল'ৰা এটাৰ লগত মন্দিৰত বিয়া পাতিলে ল'ৰাটোৰ নামটো মই নুসুধিলোৱে নহয় সেই ল'ৰাটোৰ পৰাই ফোনটো কৰিছিলে এতিয়া তাইতো মোবাইলটো নিনিলেই ঘৰত থৈ গ'ল আকৌ সি মন্দিৰত বোলে বিয়া পাতিছে আকৌ ল'ৰাটোৱে আহি প্ৰাইভেট কোম্পানীত চাকৰি কৰে বুলি ক'লে হয় নেকি বাৰু মই কথা পাতিম দিয়া নাম্বাৰটো মোক দিবাচোন দেই মেছেজ কৰি দিম দে মোৰ যে একেবাৰে মনটো ভালে লগা নাই পাই ছোৱালীজনীলৈ চেৰেংকৈ মনত পৰি আছে পাই হ'ব দিয়া ছোৱালী হ'লে এদিন বিয়া হ'ব লাগিবই ন আৰু আমিওতো বিয়া দিব লাগিব এদিন হ'লেও একো নহয় দিয়া মন বেয়া নকৰিবা যি হ'ল আৰু সেই বিয়া এতিয়া তুমি এইটো ৰুমতে থাকা এইটোৱে মোৰ ৰুম হা বেছি ডাঙৰ নহয় সৰু ৰুম পিছত কিবা ডাঙৰ ৰুম এটা ল'ম আৰু তোমালৈ সেই কাপোৰ চাপোৰ কিবা ঘৰৰ বস্তু লৈ আহোঁগৈ বজাৰ কেইটামান কৰি আনোগৈ সেই তুমি গা চা ধুই পেলাই ফ্ৰেছ হোৱা দেই হ'ব দিয়া সোনকালে আহিবা অকলে মোৰ ভয় লাগে নহয় হ'ব দিয়া বা এতিয়া আৰু সেই কাইলৈ বিয়া হ'ব নহয় বিয়া পাতিম নহয় মন্দিৰত সেই পূজাৰীজনক লগ কৰি আহিম অকণমান দেৰি হ'বই বাৰু হ'লেও সোনকালে আহিব চেষ্টা কৰিম হা ঠিক আছে হ'ব দিয়া